নমস্কাৰ মোৰ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ নহয়, অন্য এফালেহে যাবলৈ ওলাইছোঁ। গতিকে বহুত গৰম পৰিছে, হ'লেও যাবই লাগিব, ক'তনো যাম আপোনালোককো দেখুৱাম। এতিয়া গৈ থাকোঁ, আকৌ লগ পাম। আৰু মই ওলাই আহি গ'লোঁ, পুৰা ৰ'দ দিছে, ৰ'দতে মই ওলাই আহিছোঁ। মই আজি মোৰ স্কুটিখন লৈ নাযাওঁ, লগৰ এগৰাকী আহিব, তাইৰ লগতে যাম। গতিকে মেইন ৰোডলৈকে অকণমান ওলাই দিছোঁ। সেই আছক গাড়ী গৈ আছে, এইটো মেইন ৰোড, তালৈকে মই অকণমান ওলাই দিছোঁ। তাই ইতিমধ্যে ঘৰৰ পৰা আহিলেই, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, পাবহি আৰু মই তাতে অকণমান ৰৈ দিম। আহি গ'ল মোৰ লগৰগৰাকী আৰু মই তাইৰ লগত পিছফালে উঠি ল'লোঁ আৰু এতিয়া ভিডিঅ' বনাই বনাই মই গৈ আছোঁ। গতিকে আপোনালোকক অলপ সময় পাছত কৈ আছোঁ আমি ক'ত আহি আছোঁ। এতিয়া গৈ থাকোঁ, বাই বাই। আৰু আমি আহি আছোঁ দুইফালে সেউজীয়া চাহ বাগিচা, খুব ধুনীয়া লাগিছে দেখিবলৈ। গতিকে আপোনালোকক দেখাবলৈ ভিডিঅ' এটা বনাই থ'লোঁ। আৰু কিছু সময়ৰ পাছত আমি গন্তব্যস্থান পাই যামগৈ। আৰু এয়া আমি আহি পালোঁ সন্মুখত জুৰীয়া আইথান, ৰাজগড়তে আছে। কেতিয়াবা দেখুৱাম আপোনালোকক বাৰু। আৰু এয়া আমি আহি পাই গ'লোহি ৰাজগড় হাই ছেকেণ্ডেৰী ফিল্ডখন এখন। আৰু এইখন হৈছে ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰৰ গাড়ী। আৰু আমি এই গাড়ীখনতে এতিয়া প্ৰশিক্ষণ ল'বলৈ বুলি আহিছোঁ। গতিকে ইয়াতে আমি শিকি আছোঁ অলপ অলপকৈ। আৰু লগৰগৰাকীয়ে গাড়ী লৈ ওলাই গ'লেই, মই কিছু সময় অপেক্ষা কৰিব লাগিব। তাই চলোৱাৰ পাছত মই চলাম। গতিকে গাড়ীখন চলাই লওঁ অলপ সময়। আৰু এইবাৰ মোৰ পাল আহি গ'ল। গাড়ীখন চলাবলৈ আগৰ পৰাই অলপ অলপ শিকিছিলোঁ, যদিও ভাবিলোঁ অভিজ্ঞ ব্যক্তিৰ ওচৰত ভালদৰে প্ৰশিক্ষণ লৈ লোৱাটো ভাল। সেয়ে ইয়াত আহি গ'লোঁ আৰু আমাৰ প্ৰশিক্ষণ প্ৰায় শেষ হওঁ আৰু বেছিদিন নাই। গতিকে এইবাৰ ভালদৰে পাৰিম বুলি ভাবিছোঁ আৰু। ট্ৰেইনিং চেণ্টাৰৰ পৰা আহি পাই গ'লোহি। ঘৰ আহি পাই ফেনখন চলাই পকাতে এলাই পেলাই বহি দিছোঁ, যিহেতু বহুত বেছি ৰ'দ আৰু গৰমত একদম থাকিব নোৱাৰা হৈছে। গাৰ ছাল একদম ৰ'দে ক'লা পেলাই দিছে। যিহেতু একেৰাহে বহুদিন বৰষুণ দিলে, বৰষুণৰ কাৰণে আমাৰ ট্ৰেইনিং চেণ্টাৰো অলপ দিন বন্ধই হৈ থাকিলে। যিহেতু ফিল্ডখনত শিকা হয়, গতিকে ফিল্ডখন বোকা হৈ আছিলে। আৰু বৰষুণৰ পিছত এতিয়া আকৌ পূৰা ৰ'দ, তাৰপাছতে আকৌ ট্ৰেইনিং চেণ্টাৰ বিহু বুলি অলপ দিন বন্ধ থাকিলে। গতিকে আজি কেইবাদিনৰ মূৰত আকৌ আৰম্ভ হৈছে। মইতো যাব পাৰিম বুলিয়ে ভবা নাছিলোঁ, ইমান ভাগৰ লাগিছিলে। স্কুলত থাকোঁতে বহুত ভাগৰ লাগিছে। আৰু আহি পাই যিহেতু 3টাৰ পৰা 3:30 এইখিনি সময় মই ঘৰত আছোঁ, খোৱা বোৱা কৰি লগে লগে গ'লোৱেই। অৱশ্যে ঘৰ আহি পাই অলপ গা পা ধুই দিলত গাটো সতেজ লাগিলে আৰু সেইকাৰণে গুচি গ'লোঁ। আৰু যিহেতু কামটো নতুনকৈ শিকি আছোঁ কিবা এটা, আৰু তাত মাজতে জঁটি পৰিলে অলপ গণ্ডগোল হয়, সেইকাৰণে গুচি গ'লোঁ। আৰু আহি পালোঁহি। আহি পাই এতিয়া দেখিছোঁ ল'ৰা ছোৱালীহাল শুই আছে, সিহঁতক জগামগৈ। আৰু লগতে আজি ছোৱালীয়ে কৈ পঠিয়াইছে যে ফুচকা খাব। গতিকে ফুচকা খাবৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি লৈ আহিছোঁ। ফুচকা মানে আলুটো ঘৰতেই থাকেই আৰু, গতিকে তেতেলীয়ে আৰু ফুচকা লৈ আহিছোঁ। আলু কেইটামান এতিয়া বইল কৰি দিম। আলু পিটিকাখিনি তাই নিজেই বনাই ল'ব। আৰু লগতে তাই তেতেলী পানীখিনিও ৰেডি কৰিব, জ্বলা চলা দি আৰু। তাৰপাছত বাকী ফুচকাকেইটা মই ভাজি দিব লাগিব, ইমানেই আৰু। তাই নিজে ভাজিবলৈ যায়, কিন্তু মই নিদিওঁ, ভয় লাগে হাতে চাতে তেল পৰে বুলি। আৰু এনেকৈ আমাৰ ঘৰত মাজে মাজে ফুচকা পৰ্ব চলি থাকে। ছোৱালীয়ে যিহেতু খুব বেছি ভাল পায় খাই, মোৰো ভাল লাগে। ঘৰতে বনাই খাওঁ আজিকালি, এনেকৈ বাহিৰত খোৱা নহয় সাধাৰণতে। ঘৰত খালে অলপ চাফ চিকুণকৈ খোৱা হয় আৰু খাই শান্তি লাগে। আৰু লগতে দামো যথেষ্ট বেছি, বাহিৰত খালে হেঁপাহ পলুৱাই খোৱা নহয়। তাই যিহেতু বহুত খায়, বহুত ভাল পায়, তাই খুব প্ৰিয় তাইৰ, আৰু খায়ে থাকিবলৈ বিচাৰে। সেইকাৰণে নিজে শিকি ল'লোঁ আৰু। পইচাও অকণমান ৰাহি হয় আৰু স্বাস্থ্যসন্মত হয় বুলিও ভাবোঁ। গতিকে এতিয়া মই সিহঁত দুটাক জগাওঁগৈ
আৰু সিহঁতক উঠাই লৈ আলু কেইটামান বইল কৰি দিওঁ। তাৰ পাছতে ফুচকা পৰ্ব আৰম্ভ হ'ব, লগতে চাহ একাপো খাব লাগিব। ইমানেই মূৰটো টিংটিঙাইছে, চাহ খাবই লাগিব। একেবাৰে চাহ একাপ নাখালে মূৰটো কিবাখন লাগি থাকে আবেলি সময়ত, গতিকে চাহ একাপো খাম, তাৰ পাছত ফুচকাও খাম। আৰু এতিয়া কামত লাগি যাওঁ, ফুচকা পৰ্ব আৰম্ভ কৰোঁগৈ। আৰু আপোনালোকৰ ওচৰলৈ আৰু এটা ভিডিঅ' লৈ আহিম অকণমান পাছত, মানে এইটো ভিডিঅ'তে সংযোগ হ'ব। গতিকে ভিডিঅ'টোত থাকিব ফুচকা, আৰু আপোনালোকক লোভ লগাম ফুচকাবিলাক দেখাই, কাৰণ অকল ময়েই নহয় বা মোৰ ছোৱালীয়ে নহয়, বহুতেই ফুচকা খাই ভাল পায়, প্ৰায়ভাগ মানুহে ভাল পায়। গতিকে আপোনালোককতো লোভ লগাবই লাগিব। গতিকে এতিয়া যাওঁ, কামত লাগি যাওঁ। গতিকে আপোনালোকো ৰৈ থাকিব আমাৰ ফুচকাখিনি চাবলৈ। ঠিক আছে, বাই বাই। আৰু এতিয়া আমাৰ ঘৰত বনিবলৈ গৈ আছে ফুচকা। তেতেলী পানী ৰেডি হৈ গ'ল, আলুখিনি মই বইল কৰি দিলোঁ, তাই আলু পিটিকাও বনাই ল'লে। ৰাতিপুৱাই কৈ পঠিয়াইছিলে আজি ফুচকা খাম বুলি, গতিকে এতিয়া আহোঁতে লৈ আহিলোঁ। ফুচকা এতিয়া ৰেডি, খাবলৈ বহি গ'ল। ফুচকা সাজু এয়া খাবলৈ আৰম্ভ কৰি দিলে, আৰু ময়ো মোৰ ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ। দীঘলীয়া কৰি গৈ থাকিলে এফালে দেখিছে নহয় ফুচকা মোৰ ভাগত নপৰিবগৈ। গতিকে ইমানতে মোৰ ভিডিঅ'টো মই আজি সামৰণি মাৰি দিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, আৰু আজি যদি নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰবাৰ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।